Hello guys, মই লিপি আৰু মোৰ চেনেল অসমৰ জিয়ৰী লিপি লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু পূজা আহি পালে, মই পূজাৰ কাৰণে আগৰ ভিডিঅ'ত আপোনালোকক কিদৰে মেকআপ কৰিব সো তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলো। আজি যোনটো ভিডিঅ' সেইটো মই নিজে ডিজাইন কৰা কাপোৰ এযোৰ দেখুৱাম। দুটা ব্লাউজৰ লগত আপোনালোকে কেনেকৈ কেৰি কৰিব পাৰিব। সো নিজে ডিজাইন কৰিছোঁ, যিহেতু মোৰ প্ৰফেশ্যনটো এইটোৱে হয়। ফেশ্বন ডিজাইনিং মই কোৰ্চটো কৰাওঁ। মই এজ এ ট্ৰেইনাৰ হিচাপে ট্ৰেইন কৰোঁ মোৰ ষ্টুডেণ্টসকলক। সো নিজেও পূজা বুলি এযোৰ কাপোৰ বনাইছোঁ। সো সেইযোৰ আজি আপোনালোকক মই দেখুৱাম। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি দিব, লগতে যদি ভিডিঅ'টো ভাল পায় দেন লাইক কৰিব। সো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো মই নিজে ডিজাইন কৰা কাপোৰযোৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যিহেতু দুৰ্গা পূজা, গতিকে দুৰ্গা পূজাৰ কাৰণে স্পেচিয়েলি সেই কাপোৰযোৰ মই বনাইছোঁ। ব্লেকত বনাইছোঁ। ব্লেক কালাৰটো বিৰাটেই ভাল পাওঁ মই, আৰু বহুতে ব্লেক কালাৰটো ভাল পায়। সো এবাৰ মই ব্লেকত বনাইছোঁ স্পেচিয়েলি দুৰ্গা পূজাৰ কাৰণে যিহেতু। সো আপোনালোকে চাব পাৰে কাপোৰযোৰ এখন চাদৰ হয়। সো দেখিছে দুৰ্গাৰ ফেচ মই এই কাপোৰযোৰত বনাইছোঁ। এইটো কলমকাৰী ৱৰ্ক হয় একচুৱেলি, যোনটো দেৱীসকলৰ ফেচটোক লৈ বনোৱা হয়। সো কলমকাৰী ৱৰ্ক, কিন্তু মই এইটো অসমৰ পাটৰ কাপোৰত বা কাঞ্জীবাৰাম কাপোৰত আপোনালোকে বনাব পাৰে। সো মই এইটো নতুন ট্ৰেণ্ড এটা মই নিজে ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ। কলমকাৰী ৱৰ্ক যোনটো চাউথৰ, সেই ৱৰ্কটো মই আমাৰ চাদৰ মেখেলাত আনিবলৈ চেষ্টা কৰিছোঁ। সো এইখন চাদৰ হয়, চাব পাৰে। মই নিজে পিন্ধি দেখুৱাম আপোনালোকক গোটেই লুকটো কেনেকুৱা লাগে। সো এইখন চাদৰ আচলতো দিছোঁ, জাষ্ট গল্ডেন পাৰি এটা মই লগাইছোঁ। আৰু এই ৱৰ্কটো 3D লাইনাৰ ৱৰ্ক হয়, সেইটোৰে মই কৰিছোঁ গোটেই কাপোৰযোৰ। সো এইখন চাদৰ, ইয়াৰ লগত যোনখন মেখেলা, যিহেতু মেখেলাত আমি ভগৱানৰ বা দেৱীৰ এনেকুৱা ফেচটো দিবলৈ বেয়া লাগে। সো মই মেখেলাখনত তাৰ লগত মিলাই পেলাই দুটা পাৰি লগাইছোঁ। ইয়াৰ লগত এটা মণিৰ পাৰি লগাইছোঁ আৰু গল্ডেন এনেকৈ লেচ লগাই দিছোঁ। তাৰ লগত মই অলপ 3D লাইনৰ ৱৰ্ক কৰি দিছোঁ। সো মেখেলাখন আপোনালোকে এবাৰ চাব পাৰে ভাল কৰি। গোটেই কাপোৰযোৰ ব্লেক, কণ্ট্ৰাষ্ট কৰা নাই মই কাপোৰযোৰত। চাদৰ আৰু মেখেলা দুয়োটাই ব্লেকত বনাইছোঁ। সো চাব পাৰে, ভালকৈ দেখুৱাই দিছোঁ। সো এখন মেখেলা। সো এই চাদৰ মেখেলাযোৰৰ লগত মই দুটা ব্লাউজ বনাইছোঁ। সো মই ব্লাউজ দুটাও দেখুৱাব বিচাৰিছোঁ, নিজে ডিজাইন কৰিছোঁ। এটা হৈছে পিংকত বনাইছোঁ, চাব পাৰে, পিংকত বনাইছোঁ। সো পিছফালে এনেকৈ ডিজাইন দি দিছোঁ। শ্লিভলেছ হয় আৰু কাপোৰযোৰৰ লগত বহুত ভাল লাগে। যিহেতু গোটেই কাপোৰযোৰ ব্লেক হয়, গতিকে মই ব্লাউজটো কণ্ট্ৰাষ্টত ৰাখিছোঁ পিংকত। সো এই পিংক ব্লাউজটোৰ লগত যদি মই কাপোৰযোৰ পিন্ধোঁ, দেন মই তাৰ লগত মিলাকৈ এটা বেগ ল'ব পাৰোঁ। সো ব্লাউজটোৰ লগত চাব, ব্লাউজটোৰ লগত মই মিলাইছোঁ বেগটো। সো পিংক হয় ব্লাউজটো, তাৰ লগত মই পিংক এটা বেগ ল'ম। সো আৰু বেগটো একচুৱেলি মিলি গ'ল। এইটো বেগ মোৰ শাহুৱে দিছিলে বেগটো। সো কাপোৰযোৰৰ লগত মোৰ খুব ধুনীয়াকৈ মিলি গ'ল। সো এইটো এটা ব্লাউজ, আৰু এটা মই ব্লাউজ এই কাপোৰযোৰৰ লগত নিজে ডিজাইন কৰিছোঁ। একদম চিম্পল হয়। সো কাৰণ কাপোৰযোৰ বহুত হেভি হয়, গোটেই কাপোৰযোৰত ৱৰ্ক আছে। সো মই ব্লাউজবোৰ এটা চিম্পলত কৰিছোঁ, এটা হেভিতে কৰিছোঁ। পিংকটো হেভিত কৰিছোঁ, আৰু এই গল্ডেন ব্লাউজটো একদম নিজে এইটো ডিজাইন কৰিছোঁ, চাব পাৰে।
বেক সাইডটো এনেকৈ দিছো সিকুৱেন্সৰ হয় এটো ব্লাউজ পুৰা গোল্ডেন সিকুৱেন্সৰ ব্লাউজ হয় চাব পাৰে বহুত ধুনিয়া ব্লাউজটো বহুত গৰ্জিয়াস লাগে পিন্ধিলে সো এটো ব্লাউজ হে কাপোৰজোৰৰ লগত মই বনাইছো সো এটো ব্লাউজৰ লগত যদি মই ব্ল্যাক এই কাপোৰজোৰ পিন্ধু দেন মই তাৰ লগত এটা বেগ এটো বেগ মই তাৰ লগত লম মাল্টি কালাৰ্ড এটো হয় সো মই এই বেগটো হে কাপোৰজোৰ লগত লগলে খুব ধুনিয়া দেখি সো মই এই কাপোৰজোৰ আপোনালোকক মই ধুনিয়াকৈ পিন্ধি পেলাই দেখুৱাম বাৰু কাপোৰজোৰ পিন্ধি আপোনালোকক দেখুৱালো দুটা ব্লাউজৰ লগত লগতে দুটা বেগো তাৰ লগত মেচ কৰাকৈ ললো সো কেনেকুৱা পালে ভিডিওটো চাই কমেন্টত জনাব আৰু যদি ভিডিওটো ভাল পায় দেন লাইক কৰি দিব আজিলৈ আহিছো